এভৰিৱান, আজি মই মোৰ ব্লগটো মৰ্ণিঙৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। এতিয়া বাজি গ'ল 5:30 আৰু মই ৰাতিপুৱা উঠি লৈছোঁ। এজগালৈ যোৱাৰ কথা আছে, চ' এতিয়া উঠি ফ্ৰেছ হৈ গুচি আহিলোঁ আৰু এইপিনে পেহীয়ে চাহ দি দিছে খাবলৈ কাৰণে। মই খাই লৈছোঁ। তাৰপিছত আমি ওলাই যাব লাগিব এজগালৈ আৰু এতিয়া ওলাই আহি পাই গ'লোহি সকলোৱে। আৰু এতিয়া ইমানেই গৰম দিছে কি ক'ম, বহি আছোঁ পকাতে বহি গৈছোঁ। আৰু এতিয়া আকৌ আমি ওলাই গৈছোঁ যাবলৈ বুলি। আমি একচুৱেলি গৈছিলোঁ বৰঝাৰ, কিবা কাম আছিলে গুৱাহাটী বৰঝাৰ। চ' তাৰ পৰা আমি ওলাই গুচি আহিলোঁ আৰু এতিয়া গাড়ীত গৈ আছোঁ। আপোনালোকক কৈ বুজাব নোৱাৰি যে ইমান গৰম আছিলে তাতে, ইমান মানে বইল টাইপ হৈ গৈছোঁ। আৰু যিহেতু গাড়ীৰ ভিতৰত AC আছে, তথাপিও মানে AC বতাহটো যেন গাতেই লগা নাই তেনেকুৱা টাইপ ফিল হৈছে। আৰু তাতে আপোনাৰ ইমানেই ট্ৰেফিক জাম হৈছে কি ক'ম, গাড়ী কিমান দেৰি মানে ৰখি থাকিবলগীয়া হ'ল, গাড়ীৰ ভিতৰতে বহি থাকিবলগীয়া হ'ল। গতিকে ইমানেই গৰম লাগি আছিলে আৰু তাকে মোৰ খং উঠি গৈছিলে। তাকে মই কৈ আছোঁ কিবা কিবি আৰু খঙতে। পাছত কি কৰিব, উপায়তো নাই, যাবতো লাগিবই। গতিকে তেনেকেই কথা পাতি পাতি গৈ আছোঁ। আৰু আমি ট্ৰেফিক জাম থকাৰ কাৰণে আমি শ্বৰ্টকাট হৈ মালিগাঁও সেইপিনেদি নগৈ এইপিনেদি শ্বৰ্টকাট হৈ গৈ আছোঁ। আৰু মনত বহুত দুখ, গম পাইছেনে আপোনালোকে? কি ক'ম আৰু ক'ব নোৱাৰি। মানে থাকিম বুলি ভাবিছিলোঁ কেইদিনমান, কিন্তু যাবলগীয়া হৈ গ'ল। সেইটো কাৰণে আমি ওলাই গৈছোঁ আৰু থাকিম বুলি আহিলোঁ, কিন্তু থাকিব নোৱাৰিলোঁ। সেইটো কাৰণে কয় যে মানুহে বেছি ভাবিব নালাগে, বেছি ভাবিলে বেয়া। গতিকে ভবাই বন্ধ কৰি দিওঁ নেকি বাৰু? কিন্তু তেনেকৈতো নহ'ব ন, কেনেকৈ ভবাটো বন্ধ কৰিব পাৰি? ভবাটোতো বন্ধ কৰিব নোৱাৰি। গতিকে তেনেকৈয়ে চলি থাকিব জীৱন। আৰু এতিয়া আমি গৈ আছোঁ দীপৰ বিল হৈ। আৰু ইয়াতে মোৰ মিষ্টাৰে কিবা সৰু কালৰ স্মৃতি কথাবোৰ কৈ আছে মোক, আৰু ময়ো শুনি শুনি গৈ আছোঁ। ইয়াতে যেতিয়া গুৱাহাটীত থাকিছিলে তেতিয়া কি কৰিছিলে, ইয়াত আহিছিলে মাছ ধৰিছিলে, সেইবিলাকে কৈ আছে। শুনি গৈ আছোঁ, শুনিবলৈও ভালেই লাগিছে। মইতো বিশেষ একো গম নাপাওঁ, কিন্তু তেওঁৰ মুখৰ পৰা শুনিছোঁ, শুনিবলৈ ভালেই লাগিছে। ইয়াত বোলে বিভিন্ন ধৰণৰ মাছ পোৱা যায় আৰু ইয়াৰ মাছৰ সোৱাদো বেলেগ। গতিকে সেইখিনিকে শুনি আছোঁ আৰু চাই পিনেও ভাল লাগিছে। চাই গৈছোঁ, লগতে শুনিও গৈছোঁ। আৰু এতিয়াতো বহুত জোৰেৰে ভোক লাগি গৈছে মোৰ। গতিকে গৈ পিনে কিবা খাব লাগিব, তাকে গৈ আছোঁ আৰু কেতিয়া পাওঁ। কিন্তু গৰমো বহুত লাগিছে। এতিয়া আমি গৈ আছোঁ ভাত খাবলৈ, আৰু ইমানেই ৰ'দ দিছে কি ক'ম আৰু। আপোনালোকে দেখিব পাৰিছে, এইটোকে কয় ডেছ ৰ'দ। আপোনালোকে ফিল আপ কৰিব মই কি কৈছোঁ। আৰু এতিয়া আমি গৈ আছোঁ ভাত খাবলৈ। তাৰপিছত আমাৰ ট্ৰেইন আছে 2:30, ট্ৰেইনত যাম। আৰু এতিয়া গোলাঘাট গৈ পাম, আৰু ৰাতিয়ে হৈ যাব গোলাঘাট গৈ পাওঁতে পাওঁতে। চ' আপোনালোকে চাই থাকিব ভিডিঅ'টো। এয়া আমি এতিয়া খাবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু। গাইজ, আমি ষ্টেচনত আহি পাই গ'লোঁ। আৰু বিজি ট্ৰেইনক বিচাৰি চব বিজি হৈ গৈছে। চ' সেইটো কাৰণে আমি ট্ৰেইনেই বিচাৰি পোৱা নাই একচুৱেলি কোনটোত উঠিম। সেইটো কাৰণে প্লেটফৰ্মৰে আহি আছোঁ গৈ আছোঁ, আহি আছোঁ গৈ আছোঁ, এইটোৱে কৰি আছোঁ। ফ্ৰম 1ৰ জেগাত 6ত ট্ৰেইন গুচি আহিলে, গতিকে চবেই দৌৰি দৌৰি গৈ আছে, লগতে আমিও দৌৰি দৌৰি গৈ আছোঁ। আৰু এতিয়া ট্ৰেইনত উঠি গ'লোঁ আৰু ট্ৰেইনত উঠি ঘৰলৈ গৈ আছোঁ। কেতিয়ানো গৈ পাওঁ তাকেই। ৰাতি 9:30 মান বাজি যাব চাগে। তাকে গৈ আছোঁ আৰু গ্ৰীণ চাই বহুত ভাল লাগিছে খেতি পথাৰবিলাক। আৰু তাকে বতাহ খাই খাই গৈ আছোঁ ঘৰলৈ বুলি। অলপ অলপ টোপনিও ধৰি আছে, কিন্তু হোৱাগৈ নাই। কাৰণ খিৰিকীৰ ওচৰত বহি যিটো বতাহ খাব পাৰি ট্ৰেইনৰ খিৰিকীৰ ওচৰত বহি, সেইটো বতাহ খাই ভালেই লাগে। সেইটো কাৰণে মই প্ৰায় ট্ৰেইনত উঠিলে ছাইডৰ ছিটটোতে বহোঁ, কাৰণ মাজত বহিবলৈ ইমান ভাল নালাগে। আৰু এতিয়া মই হাঁহি আছোঁ। কেলৈ হাঁহিছোঁ গম পায়নে? ভাইটিৰ লগত এটা ল'ৰা বহিছে, সি ভাইটিৰ লগত পূৰা কথা পাতিছে, কিন্তু ভাইটিয়ে কিছুমান কথা বুজিয়ে পোৱা নাই। কি খাইছা? এতিয়া ঘৰত আহি পাই ফ্ৰেছ হৈ গ'লোঁ আৰু ডিনাৰো কমপ্লিট। আজিলৈ মই ভিডিঅ'টো মোৰ ইয়াতে শেষ কৰিছোঁ। আপোনালোকৰ যদি ভাল লাগি থাকে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। আজিলৈ বাই।